নমস্কাৰ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে মই পল্লৱী আহি গ'লো আপোনালোক সকলোৰ মাজলৈ এতিয়া আমাৰ যাত্ৰা আৰম্ভ হৈছে তিনিচুকীয়াৰ টিলিঙা মন্দিৰলৈ বুলি আপোনালোকে দেখা পাইছে সাইডত ইমান ধুনীয়া চাহ বাগান আছে আৰু যোৱাকালি ধাৰাসাৰ বৰষুণ হৈছিলে আৰু লগতে আজি আমি যাম ঐতিহ্যমণ্ডিত শিৱসাগৰলৈ বুলি গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব টিলিঙা মন্দিৰ আহি পালোঁ এয়া হৈছে মুখ্য দুৱাৰ লগতে এগছ চাকি ৰুইছোঁ চাকি এগছ দিবৰ কাৰণে মন্দিৰ দৰ্শন কৰাৰ পাছত এইবাৰ আমাৰ যাত্ৰা আৰম্ভ হৈছে ঐতিহ্যমণ্ডিত শিৱসাগৰৰ অভিমুখে উজনি অসম বুলি ক'লে এই চাহ বাগানখিনি আমাৰ মনলৈ আহে হয়নে ইমান যে ধুনীয়া ৰাস্তাবোৰ আৰু এই বাগানবিলাক চাওকচোন ইমান সেউজীয়া সেউজীয়া আৰু এতিয়া আমি আহি পাই গ'লোঁ চৰাইদেউ আমি ইয়াতে মৈদামসমূহ চাম আৰু লগতে ইয়াতে এসাঁজ খামো আৰু ইয়াৰ পৰা আমি শিৱসাগৰৰ অভিমুখে ওলাই যাম আৰু এইটো হৈছে টিকেট কাউণ্টাৰটো ইয়াৰ পৰা আপুনি টিকেটসমূহ কালেক্ট কৰি পেলাই ভিতৰলৈ যাব পাৰে টিকেটৰ এটা কথা আছে আকৌ আপুনি যদি কেছ পে'মেণ্ট কৰে তেনেহ'লে আপুনি 25 টকা দিব লাগিব আৰু যদি আপুনি ভাবে যে অনলাইন পে'মেণ্ট কৰিম তেনেহ'লে আপুনি 20 টকাকৈ দিব পাৰিব মা আমি আহি আছোঁ বাইদেউ মেডাম ইয়াতে নাই তেনেকুৱা মন্দিৰ চন্দিৰ নাই মৰি খালিহে এইটো চৰাইদেউ মৈদাম ইয়াতে ৰজা মহাৰাজে পুতিছিলে কথা সিমান মৰি খালি আৰু চৰাইদেউ তোমাৰ তেতিয়াৰ দিনৰ ৰাজধানী আছিলে নজা গছ এপল ব্লুজুম ট্ৰী exploring চৰাইদেউ মৈদাম sorry ডিব্ৰুগড় নিচিনা বাহিৰলৈ গ'লো কুচৰ আৰু লাভাকৈ জমিব ভালো লাগিছে আকৌ টোপনি মাৰি পাই গ'লো মই টোপনি মাৰিলোঁ এইবাৰ গমাই গছ চিনি পাওঁ আৰু লিখিলোঁ আমাৰ এইফালে আমাৰ খোৱা বোৱা এইফালে বনাই আছে এইটো মৈদাম নম্বৰ 5 কোনফালে যায় এফালে বাহ এফালে যায় ন বল মা বল আমি এতিয়া যাম ভালকে ঘৰ ইমান ধুনীয়া লাগিছে ভিতৰটো Sorry.
সময়ৰ নাটনিৰ অভাৱত আমি আহি আছোঁ উৎপাত কৰি কাৰেংঘৰ টাটা বাই বাই কৰি ভালকৈ চাবলৈ মানে কি অকণমান সময় লৈ আহিবলৈ নহ'ল আৰু ধুমাধুম দুকপমান ফটো ক্লিক কৰিছোঁ আৰু আহি আছোঁ এতিয়া আকৌ আমি ক'ত যাম শিৱদৌল যাম চাগে গতিকে ভিডিঅ'টো চাই থাকিব মই দেখাই থাকিম ভৱন আমি শিৱদৌল টাটা বাই কৰি আহি আছোঁ সন্ধিয়া লাগি গ'ল দেৰি হৈ গ'ল এতিয়া মজা আছে গাড়ীত বহু গৈ আছোঁ গাড়ীলৈ যাম আকৌ লগ পাম আপোনাক আকৌ লগ পাম বেলেগ এটা স্পটত সময়ৰ অভাৱৰ কাৰণে ৰংঘৰক আমি ইয়াৰ পৰাই টাটা দি দিলোঁ কাৰণ আমাৰ সময়ৰ অভাৱ বাদ দিলোঁ আৰু ৰংঘৰত গৈ পেলাই ফটো উঠাৰ এতিয়া আমি আহি পাইছোঁ তলাতল ঘৰ আৰু যিহেতু বন্ধ কৰিলে ৰংঘৰৰ ভাই তলাতল ঘৰকো আমি ইয়াৰ পৰা এনেকৈ টাটা বাই বাই দিম আৰু যামগৈ বাই বাই কৰি দিয়া বেয়া চা নাপাবা বহুত দুখ মানে তলাতল ঘৰক বাই বাই কৰি থকা অৱস্থাত বন্ধ যিহেতুকে টাটা বাই বাই বোলাই দে ঘৰ গতিকে শিৱসাগৰৰ গোটেইখিনি চোৱা আমাৰ ইমান ভালকৈ নহ'ল যদিও যিমানখিনি পাৰোঁ সিমানখিনি এক্সপ্ল'ৰ কৰিলোঁ গতিকে এই ব্লগটো ইমানতে শেষ হৈছে আকৌ লগ পাম এটি নতুন ব্লগৰ সৈতে তেতিয়ালৈকে টাটা বাই বাই